gitu. Kaki kan gitu kaki kan. হেল্ল' নমস্কাৰ, ৱেলকাম টু your own ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দেৰিকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু আমাৰ অতিকৈ প্ৰিয় ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বহুদিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ। বহুদিন ভিডিঅ' দিয়া হোৱা নাছিল, ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আৰু আজি এটা বেমাৰৰ ওপৰত নহয়, এটা নৰ্মেল ডেইলি লাইফৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মোৰ স্কিনটো অকণমান দাগখিনি বেছিকৈ হৈছে। এইখিনি মানে এইকেইটা দিনত অলপ যত্ন ল'ব পৰা নাই মই, আৰু খান পানটো অকণমান আনহেল্ডি নিচিনা হৈছে। আনহেল্ডি মানে অইনটো আনহেল্ডি নহয়, মানে স্কিনটো ঠিক কৰিবলৈ হ'লে হেল্ডি বস্তু খোৱাৰ উপৰি মানে সেই হেল্ডিতকৈও হেল্ডি হ'ব লাগিব। এইটো এটা এক্সট্ৰিম লেভেলত গৈ পেলাই মানে মই ঠিক কৰিব লাগিব। দাগখিনি এনেকুৱা নহয় যে ঠিক হৈ নাযায়, এইখিনি মাজে মাজে হয় যদিও ভালকৈ যদি কণ্ট্ৰল কৰা হয় সেইখিনি বস্তুৰ ওপৰত, তেতিয়া দাগখিনিও মোৰ গুচি যায়গৈ। কিন্তু মই দাগখিনিক ইমান এটা ইম্পৰ্টেঞ্চ দিয়াই নাই আগৰ পৰাই। মোৰ মানুহে ভাবে দাগখিনি ঠিক হোৱাই নাই, কিন্তু বেমাৰ ঠিক হৈছে। দাগখিনিক চায়ে কমেণ্ট কৰে মানুহে। বেমাৰটো যদিও ভিতৰি মই অকণ আৰাম পালোঁ বা ঠিক হ'লেও মানুহে ভাবে দাগখিনি আছেই, দাগখিনি ঠিক হোৱাই নাই, বেমাৰটো ঠিক হৈছে বুলি কৈছে। দাগখিনি মোৰ কাৰণে ইমান মেটাৰ নকৰে, আৰু এইখিনি এনেকুৱা নহয় যে ঠিক নহয়। এইখিনি ঠিক নহ'লেও কম হৈ যায়, মানে ডায়েটটোৰ ওপৰত বহুতখিনি কণ্ট্ৰল কৰিব লাগিব, লাইফষ্টাইলৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব, কিছুমান বহুতখিনি বস্তু এভইড কৰিব লাগিব। খুব বেছি 3 মাহ বা 4 মাহ মই যদি বহুতখিনি বস্তু কণ্ট্ৰল কৰোঁ, তেতিয়াহ'লে দাগখিনি বহুতখিনি কম হৈ যায়। মই ইয়াৰ ওপৰত চেলেঞ্জ এটা ল'ব লাগিব যে মই দাগখিনি অলপ কম কৰিম। কাৰণ দাগখিনি মানে মই ইমান এটা আগৰ পৰাই গুৰুত্ব দিয়া হোৱাই নাছিলে। মই ইমানকৈ স্কিন বা এই দাগখিনিৰ ওপৰত ইমান গুৰুত্বই দিয়া নাছিলোঁ। মোৰ ইমান মেটাৰ নকৰে যে স্কিনটো কেনেকুৱা দেখিবলৈ, কেনেকুৱা ভাল নে বেয়া। চ' সেইকাৰণে মই ইমানকৈ গুৰুত্ব দিয়া হোৱা নাছিলে। বাট মই এতিয়া অলপ গুৰুত্ব দিব লাগিব, কাৰণ বহুত মানুহে দাগখিনিক লৈয়ে কমেণ্ট কৰে বেছিকৈ, মানে বাহিৰত লুকছটো চাই পেলাই কমেণ্ট কৰে। আৰু মোৰ ইমান এফেক্ট নকৰে কাৰণে মই গুৰুত্ব দিয়া নাছিলোঁ। বাট মই নিজৰ কাৰণে কৰিব লাগিব এইখিনি। মোৰ শৰীৰত যিখিনি প্ৰব্লেম আছিলে সেইখিনি এইখিনি কিমান কষ্ট কৰি মই ঠিক কৰিছোঁ। আৰু বহুতখিনি তেনেকুৱা ধৰণৰ মানুহে মোৰ অকল স্কিনটো চাই কমেণ্ট কৰে। তেওঁলোকে নাজানে যে মই কিখিনি ভুগি আহিছোঁ, মই কিখিনি কৰি আহিছোঁ। আৰু স্কিনটোত মই ইমানকৈ লাগি থকা নাছিলোঁ, কাৰণ মোৰ বেলেগ প্ৰব্লেমবিলাকো আছিলে। আৰু সেই বাকী প্ৰব্লেমবিলাকৰ ওপৰত গুৰুত্ব দিওঁতে মোৰ স্কিনটো অকণমান আৰু বহুতে ভাবে যে মোৰ এই দাগখিনিক লৈ পেলাই কিছুমানৰ গালৈ খুচৰিব নেকি। কিন্তু এইখিনি এনেকুৱা নহয় যে এইটো ওপৰৰ পৰা আহি পেলাই লাগি যোৱা এটা বেমাৰ নহয়। এইটো মোৰ শৰীৰৰ ভিতৰৰ এটা বেমাৰ, আৰু এইটো বেমাৰ এই দাগখিনিক কোনো মানুহলৈ বা কাৰো গালৈ নুখুচৰে। মোৰ লগত লাগি লেটিপেটি কৰি থাকিলেও বা মোৰ লগত লাগি থাকিলেও কালৈও এই দাগখিনি নুখুচৰে কালৈও। আৰু এইখিনি বগা দাগটো নহয়, যেনেকুৱা মানুহৰ এটা বগা দাগ থাকে যে, সেইটো বগা দাগ নহয়। এইটো মানে দাগখিনি মোৰ গুচি যায়গৈ স্কিনৰ পৰা, একেবাৰে নাথাকে। অকণমান শৰীৰৰ কিছুমান বস্তু প্ৰব্লেম হ'লে মানে এইখিনি দাগখিনি বাৰু। এতিয়া বেমাৰৰ কথা কৈ নাথাকোঁ। আজি ডেইলি লাইফত মই যিখিনি কৰি থাকোঁ, কিনো মই কৰোঁ, সেইখিনি ডেইলি আমাৰ যিখিনি হৈ থাকে তাৰ ওপৰতে এনেই এটা ভিডিঅ' লৈ আহিছোঁ আজি, আপোনালোকে চাব। আৰু লাহে লাহে মই এনেদৰে বহুতখিনি কথা শ্বেয়াৰ কৰিবলগীয়া আছে, এইখিনি মই লাহে লাহে শ্বেয়াৰ কৰিম। মই ইমানখিনি ক'ব বা আপোনালোকক বুজাব পৰা হোৱাগৈ নাই, তথাপিও মই চেষ্টা কৰিম এনেদৰে মই ভিডিঅ'বোৰ বনাই কিবা এটা যাতে মই ভিডিঅ'ৰ থ্ৰুৱেদি কাৰোবাক দিব পাৰোঁ, কাৰোবাৰ সহায় হয়, এনেদৰে বনাই যাম। চ' ভিডিঅ'বিলাক চাব আপোনালোকে। আৰু যদি কিবা থাকে মোক কমেণ্টত ক'ব, বা এইটো হোৱা নাই যদি সেইখিনিও মোক জনাব যে কেনেকৈ মই কি ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পায় চাই, সেইখিনিও মোক ক'ব পাৰে। ভিডিঅ'টো চাই থাকক
এনেই জাষ্ট ৰেণ্ডমলি এটা বনোৱা ভিডিঅ' আৰু চাই থাকক তাকে মই কিনো কৰি থাকোঁ। এয়া মোৰ ভাতটো উঠাই দিছোঁ। এইটো সিজিবলৈ বহুত টাইম লাগে। মই বেছি খাব নোৱাৰি বাৰু ব্ৰাউন ৰাইচটো, অলপ খালেই পেট ভৰি যায়। মানে হ'লচাম বস্তুবিলাক অলপ খালেই মানে ফুল হৈ যায়, কাৰণ তাত বহুতখিনি বস্তু থাকে, সকলোখিনি থাকে, ভিটামিনছ, মিনাৰেল, ফেটছ, মানে হোল বস্তুবিলাক থাকে। আৰু ৰিফাইন কৰি দিয়া বস্তুবিলাকত মানে কি হয়, গোটেই ভিটামিনছখিনি ওলাই যায়। আপোনালোকৰ বনালে আমাৰ টুকু উঠা নাই? টুকু উঠাই নাই, ইমান কৈছে আজি। দেখুৱাই দিম। আহা, এয়া মানিমুনি ঘৰত মানে হৈছে, এতিয়া ধেৰ হৈছিলে ঘৰত, মচন্দৰী, মানিমুনি। এয়া মই চাটনি বনাই খাই থাকোঁ। মানে চবেই খাওঁ আমাৰ ঘৰত বাৰু, মই বুলিয়ে নহয়। মান ধনিয়া, মান ধনিয়া এয়া আপোনালোকেও কেঁচাই খাব পাৰে, ভাজি খোৱাতকৈ কেঁচাই খালে বেছি আপোনালোকে হেৰি পাব, মানে কেঁচাই খালে বেছি কামত দিয়ে। ভাজি খালে তাত কি থাকে, ভিটামিনছখিনি গুচিয়ে যায়গৈ। তাৰ জুইত দিয়াৰ লগে লগে তাৰ আধা ভিটামিনছ গুচি যায়। মানে কেঁচাই খোৱা বস্তুবিলাকত যিমানখিনি তাৰমানে হোল বস্তুবিলাক পাব তাত, গতিকে মই তেনেকৈয়ে খাওঁ। আৰু বুট কেইটানো দি দিছে মায়ে, হ'বলৈ প্ৰসাদৰ আছিলে নেকি। আৰু মোৰ সেই স্কিনৰ মানে বগা দাগখিনি কিছুমান বহুতখিনি বস্তু এভইড কৰিব লাগে। বুট চুট মাহজাতীয় বস্তুও নাখাব লাগিব, মানে তেতিয়াই ভাল হৈ যায়। মই বহুতখিনি মানে এক্সট্ৰিম লেভেললৈ যাব লাগিব ঠিক কৰিবলৈ হ'লে। কৰিম মই আপোনালোকৰ ওচৰতে, কৰি পেলাই অলপ দেখুৱাম মই আপোনালোকক। লাহে অকণ দি দিছে, কেঁচা জলকীয়া এটা দি দিব পাৰে। বনোৱাৰ পিছত আপোনালোকৰ লগত লগ পাই আছোঁ। তুমি যোৱা, ইয়াত থকা নহয়, মাহঁতৰ লগত থাকাগৈ, যোৱা। ইয়া আমাৰ টুকু উঠা নাই কাৰণেহে, নহ'লে কামুৰি বহি যা। আমাৰ সৰু পাটো শুয়ে আছে। টুকু চব উঠিলে, তই এতিয়ালৈকে উঠিবই হোৱা নাই। ক'ত শুইছ তই? তই নাই, বিছনা তলত সোমাই আছ। কি হ'ল, বম ফুটিলে নেকি? আমাৰ ই আকৌ বম ফুটিলে ভয় কৰে, বিছনা তলত সোমাই থাকে। কোনটো, ক'লৈ গ'ল? সৰুটো ঐ, আহা উঠা, ইমান শুইছা টুকু। টুকু, ইমান শুইছ, উঠ, উঠি ইমান শুইছে। আৰু এটা ৰ'ব, ক'লৈ গ'ল, আৰু এটা আছে, সেইটো টুকু। আৰু এটা এইজনী হ'লে টুক আমাৰ টুক। উঠিলা তুমি, উঠিলা। মোৰ মানে সিহঁতে বহুত মৰমৰ, মানে একদম সৰুৰ পৰা। গাখীৰবিলাক মানে মই নিজে নাখাওঁ, ইহঁতকে দি দিওঁ মানে। আৰু মাৰ পৰা মনে দিওঁ, মায়ে নহ'লে গালি পাৰিব, বেছি দি দিওঁ যে। চিলাই চাই গাখীৰ দিম ৰ। গাখীৰ নাই আকৌ নাই, গাখীৰখিনি মানে মই সিহঁতক দি দিওঁ। বেছি খোৱা বেয়া কৰে সিহঁতে গাখীৰ, তথাপিতো মই দি দিওঁ সিহঁতক। খা, তহঁতে নাখাই কোনে খাব। আৰু এটা উঠাই নাই, ইমানেই শুইছে মানে। এই মানে তাইৰ মাক, এই মানে বহুত মৰমৰ আছিলে, মানে বেমাৰী হ'ল অকণমান, মানে ট্ৰিটমেণ্ট কৰি আছোঁ। আজি বতৰটো অকণমান ডাৱৰীয়া, আজি ভালেই ঠাণ্ডা বতৰ, ইমান ৰ'দটো দিয়া নাই। আৰু মই আকৌ ৰ'দটো দিলে ভালেই পাওঁ, মোক মানে ৰ'দ লাগে। ৰ'দটো মানে মই বহুত, মানে সূৰ্যটো বহুত ফেভৰেট হয় মোৰ। মই ইমান ভাল পাওঁ মানে ৰ'দটো, সূৰ্যটো ওলাই অহাৰ লগে লগে মোৰ মানে বহুত ভাল লাগে। ওলাইছিলে সূৰ্যটো, এতিয়া লাহে লাহে নাইকিয়া হৈ গ'ল। বহুত ভাল লাগিছে আজি বতৰটো, একদম বহুত ধুনীয়া, ঠাণ্ডাও নহয় গৰমো নহয়। কিমান টাইম আছে আৰু? বডি কেইটামান ঘৰৰে বডি, বডি কেইটামান দি থৈ আহোঁগৈ ৰ'ব। খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ ৰ'ব, ওচৰৰে। কি কৰিছ তই? তহঁতৰ ঘৰলৈ আহিছোঁ।
ভিডিঅ' বনাই বনাই আহিছোঁ এতিয়া ল'ৰাটো এতিয়া হাল বান্ধিছেহে এতিয়া বান্ধিছে হাল এই ভিডিঅ' বনাই বনাই আহিছোঁ এয়া আমাৰ ওচৰ চুবুৰীয়া আমি সকলোবিলাক এনেকেই মিলিজুলি থাকোঁ আমি সকলোবিলাক শ্বেয়াৰ কৰোঁ ইঘৰ সিঘৰকে হেৰি ছিঙি আছিলে যে মই কৈছোঁ মোক ঘৰৰ বডি যে মইতো কেইডালমান হেৰি কৰিম কি কয় ভাজি খাম আনি পেলাই জীয়াই জীয়াই ছিঙি পেলাই ভাজি খাবলৈ ভাল এইজনী দাদাৰ ছোৱালী কি হ'ল শুই আছা তুমি উঠিব লাগে এতিয়া গুলুগুলু হৈ দিয়া স্মাইল এটা কৰি দিয়া আকৌ ভিডিঅ' বনি আছে স্মাইল কৰি দিয়া স্মাইল কৰি দিয়া এইজনী আমাৰ বৌ আৰু এই দুজনী বৌ আৰু তাৰ পৰা আহিলোঁ আহি এতিয়া ভাত খাবলৈ লৈছোঁ তোকতো অকলে অকলে আছিলে ভাতটো মায়ে বাঢ়ি দিছে ভাতৰ লগত আছে আজি আলু পিটিকা আৰু কেৰেলা ভাজি বডি ভাজি বেঙেনা ফ্ৰাই আৰু কচু এনেকৈ মগু দালি বুট এনেকৈ মিক্স কৰি বনাইছিলে এখন হ'ল এয়া নেক্সট কিবা আছে আলু পিটিকা অকণ খাইছোঁ এনেই বেছি আলু নাখাওঁ আলুটো নৰ্মেল মানুহ খাব নালাগে ইমানকৈ চাটনি কেৰেলা বডি ভাজি আজি অকণমান তেল খাইছোঁ আৰু বহুত দিন নাই খোৱা এদিন দুদিন খালে একো নহয় আৰু বেঙেনাটো স্কিনৰ কাৰণে বেয়া বাৰু তথাপিতো আজি খাইছোঁ আৰু আজি বিহু বুলি বাকী মই মেইনটেইন কৰি ল'ম বাৰু পিছত আকৌ ভাত খাবলৈ লৈছোঁ আৰু মই ভাতটো চামুচৰে খোৱাৰ কাৰণ হ'ল ভাতটো চামুচৰে খাব নালাগে হাতৰে খাব লাগে কিন্তু মোৰ হাতৰ প্ৰব্লেম হয় মানে সেইকাৰণে চামুচ দি খাবলগীয়া হয় মোৰ মানে এটা অংগ ডেমেজ হৈ গৈছিলে শৰীৰৰ হাতৰ আঙুলিৰ নখৰ পৰা ধৰি দাঁতৰ পৰা ধৰি মূৰলৈকে সকলোখিনি মানে বহুতখিনি প্ৰব্লেম মানে হৈছিলে আৰু লাহে লাহে এইখিনি মই নিজে ঠিক কৰিছোঁ নিজে ৰিকভাৰী কৰিছোঁ এতিয়া বহুতখিনি প্ৰব্লেম নাইকিয়া হ'ল বাৰু আৰু এজনী আমাৰ ওচৰৰে ভণ্টি আমাৰ ফ্ৰণ্টৰ ঘৰখনৰ তাই আহে এনেদৰে আমাৰ লগত অকণমান ধেমালিও কৰি থাকে তাই মাক জোকাই আছে বাহিৰৰ হেৰিটো দেখি হেৰিব নালাগে নহয় ভিতৰৰ পৰা হেল্ডি হৈ থাকিব লাগে মানুহ হয় নহয় বাহিৰৰ দেখা আৰু কি আৰু এয়া কচু তৰকাৰীও খাইছে পিঠাও খাইছে লগত তাই কিনো খাইছে আৰু তাৰপিছত এই দুজনী ভণ্টি আহিলে বিহু খাবলৈ বুলি ইহঁতবোৰ মোতকৈ সৰু যদিও মানে মোৰ লগৰ নিচিনাই হৈ যায় আমাৰ আগতে এটা নাচৰ গ্ৰুপ আছিলে মানে আগতে আমি গোটেইকেইজনী মিলি তেনেকৈ নাচিবলৈ যাওঁ মোৰ বেমাৰ নহওঁতেই বাৰু তেতিয়া যাওঁ আমি আৰু কেইজনীমান আছে ভণ্টি মই তেনেকৈ দেখুৱাম লাহে লাহে ভিডিঅ'ত পিঠাই খাই বোলে কোনোবাজনে যা আৰু মায়ে সিহঁতক এয়া মা জোকাই আছে কালি মাতিলো বুলি এনে তহঁতে আজি আহিব লাগে নে এনেকৈ ধেমালি কৰি থাকে মানে সিহঁতে অথনি আৰু ইমান ভিডিঅ' বনাই থকা নহ'লে আলহীও আহিলে আৰু মানুহৰ ওচৰত ইমান ভিডিঅ' বনাই থকা অভ্যাস নাই যিহেতুকে ভালো নালাগে সকলোৰে ওচৰত চ' এতিয়া সন্ধিয়াই হ'ল প্ৰায় আৰুনো কি দেখুৱাম আজিলৈ ইমানেই আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লাহে লাহে মই তেনেদৰে ভিডিঅ'বিলাক বনাই থাকিম আপোনালোকে চাই যাব আৰু ভাল হৈছে নে নাই কিবা যদি মই পৰা নাই সেইখিনি আপোনালোকে ছাজেশ্যন দিব পাৰে মোক আৰু ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰি দিব ছাবস্ক্ৰাইব মই ফ'ৰ্চ কৰি নকওঁ কৰিব লাগে বুলি আপোনালোকে নিজৰ মনৰ পৰা যদি ভাল পাইছে তেতিয়া তেনেহ'লে কৰি দিব আৰু শেষত আমাৰ গৃহত এনেদৰে এই ৰাইজসকলে পদধূলা দিবলৈ আহিছে আমাৰ ঘৰত হুঁচৰি গাবলৈ তেওঁলোকে আৰু শেষত এই হুঁচৰিটোৰ দ্বাৰাই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে হুঁচৰিটো এনজয় কৰক আজিলৈ আহোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম